সেয়া আৰু ঢেৰ আছে, ইমানখিনি আছে। নেমু টেঙাৰ জুচখিনি দি দিব। ৰসখিনি অলপ ডাঠ হৈ দিলে জুইৰ পৰা নমাই থ'ব। এয়া চাওক, মধুৰিআমৰ জুচ পাই গ'লোঁ। বজাৰত যেন আমি কিনো গুৱাভা জুচ, একদম চেম টু চেম হৈছে আৰু টেষ্টটো একদম অপূৰ্ব। চেনি যিসকলে নাখায় সেইসকলে চেনি এভইড কৰিব আৰু ফ্ৰিজত ৰাখিব। যিহেতু ইয়াত প্ৰিজাৰ্ভেটিভ নাইকিয়া, গতিকে ইয়াক ফ্ৰিজত ৰাখিব আৰু ফ্ৰিজত ৰাখিয়ে তাৰপৰা অলপ অলপকৈ লৈ পেলাই, বেছিদিন ঘৰত নাথাকে অৱশ্যে, সৰু ল'ৰা ছোৱালী যাৰ ঘৰত থাকে। এনেদৰে বনাই খাওক, ন' প্ৰিজাৰ্ভেটিভ, আৰু ঘৰত বনোৱা বস্তুৰ সদায় আদৰটো বেছি। আৰু আপুনি আপোনাৰ পৰিয়ালটোক এই 20 টকীয়া, 30 টকীয়া বা 100 টকীয়া গুৱাভা জুচবিলাক এই বজাৰৰ পৰা সংসাৰৰ কিনি আনি পেলাই প্ৰিজাৰ্ভেটিভ খোৱাতকৈ ঘৰত অকণমান কষ্ট কৰি পেলাই এনেকৈ বনাওক আৰু সকলোৱে ঘৰৰ মানুহে বহি পেলাই এনজয় কৰক গৰমৰ দিনকেইটা থলুৱা ফল মূলেৰে। গতিকে আৰু এটা কথা আপোনালোকক ক'বলগীয়া আছে যে পৰাপক্ষত যিটো মোৰ আগৰ ভিডিঅ'টোতো মই কৈছোঁ যে ছিজনৰ যিটো ফল, আমাৰ আইতা ককাহঁতেও কৈছিলে যে বছৰেকৰ যিটো ফল, যিটো সময়ত যিটো ফল হয় সেই ফলটো খাব লাগে। কাৰণ প্ৰত্যেকটো বস্তুৰ এটা মেডিচিনেল ভেলু থাকে। প্ৰকৃতিয়ে আমাক যিটো দিছে, প্ৰত্যেকটো ঋতুত আমাক যেনেকৈ ধৰণে দিছে প্ৰকৃতিয়ে, তেনেকৈ ধৰণে আমি আদৰিব লাগে। আৰু এই বাহিৰৰ পৰা ইম্পৰ্টেড যিবিলাক ফল, সেইবিলাক ফল এভইড কৰি পেলাই, কাৰণ আমি অসমীয়া হয়, আমি অসমৰ মাটিত, আমি ইংলেণ্ডত থকা নহয়, আমি আমেৰিকাত থকা নহয়। গতিকে য'ত আমি আছোঁ তাৰ যিখিনি থলুৱা ফল মূল, সেই ফল মূলেৰেই খাব চেষ্টা কৰকচোন। গতিকে আমাৰ দেহাটো ইয়াৰে যেতিয়া এই জলবায়ুৰ লগত জড়িত যেতিয়া, গতিকে এইবিলাক ফল মূলে আমাৰ শৰীৰটোক বেছি উপকৃত কৰিব। গতিকে আজিলৈ আহোঁ।